ভিডিঅ'বোৰত কনচিষ্টেঞ্চি অনাটো বা নিজৰ লাইফটোতো কনচিষ্টেঞ্চি অনাটো সম্পূৰ্ণ নিজৰ ওপৰত কথা। নিজৰ মনটোক যেতিয়া পতিয়ন নিয়াব পাৰি সকলো সম্ভৱ হৈ উঠে। কথা এষাৰ আছে নহয়, মন কৰিলে চন বাকৰি মাটিতে ধন। এই কথাবোৰ কৈ থকাৰ আঁৰত আচলতে কাৰণ আছে। মোৰ লাইফটোত কনচিষ্টেঞ্চি বোলা বস্তুটো মানে শব্দটো মাজে মাজে ক'ৰবাত হেৰাই যায়। ভিডিঅ'বোৰতেই হওক বা লাইফটোতেই হওক মই মাজে মাজে থমকি ৰওঁ আৰু ক'ৰবাত হেৰাই যাওঁ। তাৰ পাছত মোৰ দ্বাৰা কিয় নহয় বুলি দুখৰ সাগৰত উঠি ভাহি পৰোঁ। এই কনচিষ্টেঞ্চি শব্দটোক মোৰ লাইফটোত চিৰ জীৱনৰ কাৰণে ৰাখি থ'ব বিচাৰিছোঁ। পাৰিমনে? পাৰিবই লাগিব নে কি কয়? বা মই কিন্তু কিছু কথা ক'ব পাৰোঁ দেই। নতুন মিনি ব্লগত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ। বাই বাই।